ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আজি এক মহান কৰ্মযজ্ঞ হ'বলৈ গৈ আছে। সমগ্ৰ বিশ্বই ভৈৰৱকুণ্ডৰ আজি হ'ব পৰা বা ভৈৰৱকুণ্ডত আমি চেষ্টা কৰা বিশ্ব ইতিহাসৰ সাক্ষী হ'বলৈ ৰৈ আছে। আজিৰ দিনটোত অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত এই ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডত আমি 10 লাখ গছপুলি ৰোপণ কৰিম। 24 ঘণ্টাৰ ভিতৰত ইয়াৰ আগতে 8,30,000 গছপুলি ৰোপণ কৰি পাকিস্তানে এক বিশ্ব অভিলেখ সৃষ্টি কৰিছিল। পাকিস্তানৰ বিশ্ব অভিলেখ ভংগ কৰি নতুন বিশ্ব অভিলেখ সৃষ্টি কৰাৰ বাবে আমি চেষ্টা কৰিম। অমৃত বৃক্ষ আন্দোলন 17 তাৰিখে সমাপ্ত হ'ব। 9 তাৰিখৰ পৰা অমৃত বৃক্ষ আন্দোলন আৰম্ভ হৈছিল। 9 তাৰিখে 22 কিলোমিটাৰ দীঘল গছপুলিৰ সুন্দৰ এটা আকৃতি নিৰ্মাণ কৰি আমি বিশ্ব ৰেকৰ্ড স্থাপন কৰাৰ দিশত অগ্ৰসৰ হৈছোঁ। 10 তাৰিখে 3.5 লাখতকৈও অধিক গছপুলি একে স্থানৰ পৰা বিতৰণ কৰি আন এক বিশ্ব অভিলেখৰ দিশত আমি গতি কৰিছোঁ। 11 তাৰিখে অনলাইন পাঠ্যক্ৰমেৰে 7 লাখতকৈও অধিক লোকক গছপুলি ৰক্ষণাবেক্ষণৰ ওপৰত প্ৰশিক্ষণ দি আমি আন এক বিশ্ব অভিলেখৰ দিশত গতি কৰিছোঁ। আজি ভৈৰৱকুণ্ডত বিশ্ব অভিলেখ সৃষ্টি হ'ব বুলি মই বিশ্বাস কৰোঁ। 15 তাৰিখে নাহৰকটীয়াত আমি এক বিশ্ব অভিলেখ স্থাপন কৰিম। তাৰ পিছত 16 তাৰিখে আমি মাৰ্ঘেৰিটাত আন এক বিশ্ব অভিলেখ স্থাপন কৰিম আৰু 17 তাৰিখৰ দিনা আমি 3টা বিশ্ব অভিলেখ আৰু 1 কোটি গছপুলি ৰোপণ কৰিম। এই অমৃত বৃক্ষ আন্দোলনে অসমত পৰিৱেশ ৰক্ষণাবেক্ষণৰ ওপৰত এক বৃহৎ সজাগতাৰ সৃষ্টি কৰিব। মই ৰাজ্যৰ বন বিভাগ আৰু বিটিআৰ প্ৰশাসনক আজি ভৈৰৱকুণ্ডত লোৱা অনবদ্য প্ৰচেষ্টাৰ বাবে ধন্যবাদ জনাইছোঁ। অহা কিছুদিন যেতিয়ালৈকে বৰষুণ অলপ আমি দেখা নাপাওঁ তেতিয়ালৈকে 250 স্বেচ্ছাসেৱক আমি ইয়াক নিয়োগ কৰিম, যোনে নেকি গছপুলিবোৰ ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিব। আৰু আমি আশা কৰিছোঁ যে আমি 70% সাৰ্ভাইভেল ৰেট আমি পাম। তেনেকৈ সেইকাৰণে কিছু গছপুলি ইয়াত যিহেতু অভিলেখৰ কাৰণে গছপুলি ৰোপণ কৰা হৈছে, অকণমান লাইনটোত ডিষ্টেঞ্চটো কম হৈ আছে কাৰণ মাটি কম, কিন্তু তাৰ পিছতেই বিশ্ব অভিলেখ হৈ যোৱাৰ পিছত আমাৰ বন বিভাগে গছপুলিবোৰ আকৌ এবাৰ সজাই দিব। ইয়াতে এনেই ঘৰত যি আমি গছপুলিবোৰ ৰোপণ কৰিম 1 কোটি, তাত আমাৰ আঁচনিটো হ'ল যে গছপুলি ৰোপণ কৰাৰ সময়ত আমি পৰিয়ালটোক 100 টকা দিম। 3 বছৰ পিছত আমি আৰু 200 টকা দিম, যাতে 3 বছৰ গছপুলিডাল সংৰক্ষণ কৰিব পাৰি। আৰু তাৰ উপৰিও গছপুলিবোৰ যিহেতু বাণিজ্যিক মূল্য আছে, সেইকাৰণে পৰিয়ালসমূহেও ইয়াক ৰক্ষা কৰিব বুলি মই ভাবোঁ। আৰু যি আমি মুকলি ঠাইত গছপুলি ৰুইছোঁ, সেইখিনি গছপুলি বন বিভাগে ভাল কৰি প্ৰতিপালন কৰি তাক ৰাখি দিব। অসমতো বিভিন্ন ভাল বেয়া ঘটনা চলি থাকে আৰু ভালে যাতে বেয়াক দমন কৰিব পাৰে, বেয়াতকৈ যাতে ভাল খবৰবোৰ আমি বেছি শুনিব পাওঁ, সেইকাৰণে এই অমৃত বৃক্ষ আন্দোলন লাহে লাহে মানুহে বুজিব। বিশেষকৈ নতুন প্ৰজন্মই আজিকালি গছ নাকাটে। এটা চাম আছে, বিভিন্ন কাৰণত তেওঁলোকে গছ কাটে, আইনসংগত ব্যৱস্থা আমি লৈ আছোঁ আৰু এই ধৰণৰ আন্দোলনে তেওঁলোকৰ ওপৰতো কিছু প্ৰভাৱ পেলাব বুলি মই আশা কৰোঁ। বিদ্যালয় মহাবিদ্যালয় ইতিমধ্যে আমি যিটো মেৰা মাটি মেৰা বন্ধন এই কাৰ্যসূচীৰ দিনাখন আমি পঞ্চায়তসমূহত 75ডালকৈ গছপুলি বিদ্যালয় মহাবিদ্যালয়ত ৰোপণ কৰিছোঁ। এনৰেগাৰ জৰিয়তে আমি নামঘৰ মন্দিৰসমূহত বৃক্ষ ৰোপণ কৰি আছোঁ আৰু যিবিলাক আমি ফৰেষ্ট এভিকশ্যন কৰিছোঁ তাতো আমি গছপুলি ৰোপণ কৰি আছোঁ। গতিকে অসমত মই ভাবোঁ যে 2-3 বছৰত আমাৰ গছপুলিৰ সংখ্যা বহুত গুণে বৃদ্ধি পাব। নিয়াৰ তথ্যত এটা বস্তু ওলাইছে যে 5খন ৰাজ্যৰ ইতিমধ্যে নলকাইদাৰ কিন্তু অসমো আছে তাতে। চাওক, 2-3টা ডাঙৰ ঘটনা হৈ আছে। এটা হ'ল আমি এটা ন্যায়িক তদন্ত দিব খুজিছোঁ
যে অসমত দ্ৰুতগতিত ৰোহিংগিয়াৰ প্ৰৱেশ। যোৱা বছৰ আমি বহুতবিলাক ৰোহিংগিয়া ধৰাত পেলাইছোঁ আৰু সমান্তৰালভাৱে আমি ৰোহিংগিয়াক অসমলৈ লৈ অহা দালাল বহুতৰ আমি এটা খবৰ পাইছিলোঁ। আৰু সেই মানুহবোৰ ইয়াত নাথাকে, তেওঁলোকে নতুন দিল্লী বা জম্মু কাশ্মীৰলৈকে অসমৰ থ্ৰুদি গুচি যায়। আজি নিয়াৰ ডিৰেক্টৰৰ লগতো মোৰ কথা হ'ব আৰু আমি ৰোহিংগিয়াৰ দুটা কেছ আছে, এটা কেছ অসম পুলিচে ইনকুৱাৰী কৰিব, এটা কেছ আমি নিয়াক দিব খুজিছোঁ।